এতিয়া পাই পেলাই লৈ আমি গোটেই গোপিনী যাকে তুমি সুস্থ হ'ব বুলি আশীৰ্বাদ কৰিছোঁ। তুমি যেনে তেনে ভাল হৈ ভগৱানে সুস্থ কৰি আহক। আমি যাব পৰা নাই, তাত বেয়া নাপাবা। কেকে তোমাৰ খবৰ কেনে? আমি গম পালোঁ যে অসুখ আৰু আমি খুব দুখিত, যাব নোৱাৰোঁ। তাৰ কাৰণে মানে আশীৰ্বাদ কৰিছোঁ সোনকালে, অতি সোনকালে ভাল হ'ব লাগে। আমি জানো আৰু ভাল সুস্থ দেখা পাওঁ। আমি যেনে তেনে এবাৰ যাম, দেখিব পাম, তাকে আশা কৰিছোঁ। মানে সোনকালে সুস্থ হ'ব লাগে। ভগৱানে তুতি মিনতি ভক্তি কৰিছোঁ তোমাৰ কাৰণে, যাতে মানে ভাল হয়। বাবু আজি খবৰ পালোঁ মই বেমাৰ হতে